হেল্ল' গাইজ ৱেলকাম টু মোৰ ভ্লগছ আশাকৰ সকলো ভালে কুশলে আছে মই ভালে আছোঁ আৰু বছৰৰ শেষ বুলি আজি আমি আহিলোঁ দীপৰ বিলত ভাবিলোঁ এটা সৰুকৈ খানা খাই দিওঁ গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু কে আহিছে ফৰ ফৰে থকা হিচাপ নহ'ব আৰামত বিন্দাছ আছে আমি আহি পালোঁ এতিয়া গড়চুক ইপিনে আমাৰ জ্যোতি কেনে ভাই এক্সিডেণ্ট বঢ়িয়া কিন্তু একদম আমাৰ খানাৰ ছেক্ৰেটাৰী নয়ন একদম বঢ়িয়া বস্তু চব ইয়াত আছে আৰু এখন স্কুটিত আছে ইপিনে ৰাজু আছে এতিয়া আমি খাব লাগে খানা বহুত দীপৰ বিল বঢ়িয়া আমাৰ সকলো বস্তু ৰেডি ইপিনে আমাৰ ৰাজু ৰেডি কৰি আছে যোনটো হওক মানে তই ৰেডি নে বস্তু ৰেডি খাম বুলি আছা নেকি ইয়াতে আলু পিঁয়াজ চব আছে আমাৰ আৰিয়ান এইপিনে চৌকা এইপিনে নয়ন আচলতে আমি যিখিনি ঠাইত আছোঁ ইয়াত কোনো মানুহে নাই সেইপিনে বহুত মানে হাল্লা হৈ আছে আৰু এইপিনে বহুত হাল্লা হৈ আছে আমি যিখিনি ঠাইত আছোঁ একদম শান্তি পৰিৱেশ একো হাল্লা নাই গতিকে মজা আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আমাৰ বেছি ডাঙৰ পিকনিক নহয় বাৰু আমি 5জন ফ্ৰেণ্ড বেছি দূৰত যোৱা নাই ওচৰতে যিহেতু গুৱাহাটীত থাকোঁ ওচৰ গুৱাহাটী আশে পাশে আৰু গতিকে চাই থাকক আপোনালোকে ধামাকা যিহেতু আপোনালোকৰ মৰমৰে চেনেলটোৱে 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে গতিকে আমি গোটেইকেইজন বন্ধু ইয়াত আছোঁ আৰু আমি খাবলৈ এটা কেক আনিছিলোঁ কেকটো অকণমান ডিজাইন কৰি কাটিয়ে দিওঁ কি কৰি আছা এইটো মানে কি হ'ল যিটো মোৰ চেনেল আপোনালোকে চাই আছে ছাবস্ক্ৰাইবাৰ 1000 হৈ গ'ল মাত্ৰ 2টা ভিডিঅ' দিছিলোঁ সঁচাকৈ মই আপলোডো হৈ গ'লো মানে যিহেতু মানে আজি পিকনিকৰ সময় আৰু কেকটো কাটি দিওঁ আৰু সেইকাৰণে নিজেই বনাই আছোঁ আৰু কেনেকুৱা হৈছে ভাল আছেনে বঢ়িয়া বা কেক বনোৱা প্ৰচেছ এনেকুৱা কৈ কিজানি কেক কোনো বনোৱা নাই মোৰ ডাঙৰ লাইভত দিব নেকি আৰু ডাঙৰ লাইভত দিব বুদ্ধি হ'ব গতিকে নিজে বনাই আছোঁ যদি কাৰোবাক লাগে অৰ্ডাৰ কৰিব পাৰে অঁ তো অনলাইন হ'ব না অৰ্ডাৰটো একদম অনলাইন অফলাইন চব এভেইলেবল গতিকে আমি এতিয়া কেক কাটিব লৈছোঁ 1 2 3 দিয়া 4 পিছে মানে 6 পিচ আৰু আপোনালোকক আমাৰ খাই দিয়ক আৰু এতিয়া আপোনালোক খাই দিছোঁ বাহ ইফালে মই খাই আছোঁ Stay up, it felt so right. We were so young, we were so dumb. We would get drunk and then hook up. We were okay, we were alright. Staying awake. অৱশেষত আমাৰ পিকনিক এতিয়া আমাৰ লাষ্ট পৰ্যায়লৈ গ'ল এতিয়া আমি ভাত লৈছোঁ ইয়াত ভাত খাম লগতে নয়ন আছে কেনেকুৱা মজা জ্যোতি ৰাজু মজা জিতু মজা আমি 5জনে আছিলোঁ এতিয়া আমি ভাত খাম গতিকে বেছি দেৰি নকৰোঁ গতিকে যদি ভিডিঅ' চাই ভাল পালে যিমান শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ লৈছোঁ বাই বাই ধন্যবাদ Much fun out in the sun, hoping when it's gone to